হেল্ল' ৰাইজ, আপোনালোকক আমাৰ চেনেলটোত স্বাগতম জনাইছোঁ। আৰু যদি আপোনালোকে আমাৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। এতিয়া বলক আমি ভিডিঅ'টো ষ্টাৰ্ট। অসমীয়া ছবি জগতত শেহতীয়া মুক্তি লাভ কৰা শ্ৰী ৰঘুপতিয়ে অসমীয়া ছবি জগতত উত্তেজনা সৃষ্টি কৰিছে। এতিয়ালৈকে ছবিখনে কিমান টকা উপাৰ্জন কৰিছে তাৰ বিষয়ে আমি আলোচনা কৰিম, কিন্তু তাৰ আগতে ছবিখনৰ বিষয়ে অলপ আলোচনা কৰি লওঁ। ছবিখনত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেতা একশ্যন হিৰো ৰবি শৰ্মা, প্ৰীতি কাংগনা, প্ৰিয়ম পল্লৱী, অৰুণ হাজৰিকা, সিদ্ধাৰ্থ মুখাৰ্জী, মনজিৎ শৰ্মা, অৰুণ নাথ আৰু ৰাজ শৰ্মা। ছবিখন পৰিচালনা কৰিছে সুব্ৰত কাকতীয়া আৰু তাৰ টীমে, আৰু প্ৰযোজনা কৰিছে চাইলেন শৰ্মাই। ছবিখনে প্ৰথমতে 2 জুনত মুক্তি দিয়াৰ কথা আছিল যদিও বিশেষ অসুবিধাৰ বাবে ছবিখনে 5 জুনত মুক্তি লাভ কৰে। ছবিখনে মুক্তিৰ প্ৰথম দিনা সোমবাৰ 17 লাখ টকা উপাৰ্জন কৰে। দ্বিতীয় দিনা মঙ্গলবাৰত লাভ কৰে 38.8 লাখ টকা। বুধবাৰে ছবিখনে উপাৰ্জন কৰে 41.7 লাখ টকা। চতুৰ্থ দিনা অৰ্থাৎ বৃহস্পতিবাৰে ছবিখনে 43 লাখ টকা উপাৰ্জন কৰি উপাৰ্জনত যথেষ্ট বৃদ্ধি পায়। শুকুৰবাৰেও চিনেমাখনে 44.5 লাখ টকা উপাৰ্জন কৰে। শুকুৰবাৰেও ব্যৱহাৰৰ ঊৰ্ধ্বমুখী ধাৰাটো অটুট আছিল। শনিবাৰে ছবিখনে অসমীয়া ছবিগৃহত হুলস্থুল সৃষ্টি কৰি ছবিখনে উপাৰ্জন কৰে 65 লাখ টকা। দেওবাৰৰ দিনটো আছিল শ্ৰী ৰঘুপতিৰ বাবে অতি সফল দিন। ছবিখনে দেওবাৰৰ দিনটোত 80.5 লাখ টকা উপাৰ্জন কৰি অসমীয়া ছবি জগতত ইতিহাসলৈ সক্ষম হয়। ছবিখনে প্ৰথম সপ্তাহত 3.3 কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। এনেকৈ ছবিখনৰ ব্যৱসায় অব্যাহত থাকে। আমি জানিব পৰা মতে ছবিখনে 18 জনলৈকে 7 কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। এতিয়ালৈকে যিসকলে ছবিখন চোৱা নাই তেনেহ'লে সোনকালে ওচৰত থকা ছবিগৃহত গৈ ছবিখন চাই নহ'লে পিছলৈ মিছ কৰিব।